নমস্কাৰ। মোৰ আজিৰ এই ভিডিঅ'টোলৈ তোমালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। মই যোৱা ভিডিঅ'বোৰত হিন্দী বিষয়ৰ স্বৰমালা, ব্যঞ্জন বৰ্ণ, স্বৰৰ চিহ্ন বা মাত্ৰা, যাক হিন্দীত বাৰহখৰী বুলি কয়, এইবোৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম স্বৰবৰ্ণবোৰেৰে আৰম্ভ হোৱাকৈ আমি কি শব্দ গঠন কৰিব পাৰোঁ বা কি শব্দ তেনেকৈ হিন্দীত আছে, তাৰে দুই এটাকৈ হ'লেও উদাহৰণসহ আমি ইয়াত আলোচনা কৰিম। তোমালোকে মনোযোগেৰে সেইবোৰ চাবা, কাৰণ এইবোৰ শব্দ আমি জানিলেহে আমাৰ কিতাপত থকা পিছৰ পাঠবোৰ আমি পঢ়িব পাৰিম। এয়া চোৱা, অছে অনাৰ। অনাৰ মানে হ'ল ডালিম। তোমালোকে নিশ্চয় ডালিম দেখিছা। ডালিমৰ হিন্দী নাম হৈছে অনাৰ। এয়া চোৱা, আছে আম। আমটো সকলোৱে চিনি পোৱাই, এইটোতো কথাই নাই। এইটো চোৱা, ই। হিন্দীত যাক ছোটা ই বুলি কয়। ইছে ইমলি। ইমলিৰ অৰ্থ হৈছে অসমীয়াত আমি এইটো তেঁতেলী বুলি কওঁ। এইটো মনত ৰাখিবা। এইটো হৈছে ই, যাক হিন্দীত বঢ়া ই বুলি কয়। ইছে ইখ, অৰ্থাৎ কুঁহিয়াৰ। আমি অসমীয়াত কি কওঁ? কুঁহিয়াৰ বুলিহে কওঁ। মনত ৰাখিবা, কুঁহিয়াৰৰ অৰ্থ হৈছে ইখ। এইটো চোৱা, উ। হিন্দীত ছোটা উ বুলি কয়। উছে উল্লু। উল্লুক আমি অসমীয়াত কি বুলি কওঁ? ফেঁচা। উল্লু মানে হ'ল ফেঁচা। এইটো চোৱা, উ, যাক হিন্দীত বঢ়া উ বুলি কয়। বঢ়া হৈছে উট। উট মানে আমি যাক অসমীয়াত শুনিছিলোঁ বা পঢ়িছিলোঁ, উট মানে হ'ল মৰুভূমিৰ জাহাজ। এই জাহাজেই হ'ল উট। এইবাৰ চোৱা, গছৰ তলত এজন মানুহ ধ্যানত মগ্ন হৈ আছে। অসমীয়াত যাক আমি ঋষি বুলি কওঁ, হিন্দীত তেওঁক ঋষি বুলি কয়। হিন্দী স্বৰবৰ্ণ ৰুছে ঋষি। হিন্দী স্বৰবৰ্ণ এছে এৰী। এৰীৰ অসমীয়াত হৈছে আমাৰ ভৰিৰ গোৰোহা। ভৰিৰ গোৰোহাক হিন্দীত এৰী বুলি কয়। এইবাৰ চোৱা, এছে এনক, অৰ্থাৎ অসমীয়াত যাক আমি চশমা বুলি কওঁ, সেই চশমাকে হিন্দীত এনক বুলি কয়। এইবাৰৰ বৰ্ণটো চোৱা, বৰ্ণটোৰ নাম হৈছে অ'। অছে অখলি। অসমীয়াত যাক আমি উৰুণ বুলি কওঁ। সাধাৰণতে এইটোৰে গাঁৱৰ মানুহে ধানৰ পৰা চাউল বনায়। এইবাৰৰ বৰ্ণটোৰ নাম খুব ভালকৈ মনত ৰাখিবা। বৰ্ণটোৰ উচ্চাৰণ হৈছে অ। অছে ঔৰত। ঔৰত মানে হ'ল মহিলা। এইবাৰৰ বৰ্ণটো চোৱা, বৰ্ণটোৰ নাম হৈছে অনুস্বাৰ। হিন্দীত ইয়াৰ উচ্চাৰণ হৈছে অং। অংছে অংগুৰ। আৰু অংগুৰটো তোমালোক চিনি পোৱাই। এইটো হৈছে স্বৰমালাৰ একেবাৰে শেষৰ বৰ্ণ। ইয়াৰ নাম হৈছে বিসৰ্গ আৰু উচ্চাৰণ হৈছে অ তাহা। অ তাহা।